Hello friends, good morning. আজি হৈছে মাঘৰ বিহুৰ উৰুকা। কাইলে মাঘৰ বিহু। গতিকে আজি আমাৰ মাঘৰ বিহু উৰুকাৰ আমাৰ এইবোৰ এৰেঞ্জমেণ্ট চলি আছে। বজাৰটো হৈ গ'ল, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া আমি বনোৱা আৰম্ভ কৰিম আৰু মা আৰু মই একেলগে বনাম। মেক্সিমামটো মায়ে বনাব, কিয়নো মায়ে বহুত ধুনীয়া বনায়। সেইকাৰণে গোটেইখিনি প্ৰায় মায়ে বনাব, মই অলপ হেল্প কৰি দিম। গতিকে আহকচোন আমি আজি কি বনাইছোঁ চাওঁ। সকলোৰে লগত আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমিনো কি বনাইছিলোঁ। এয়া আমাৰ বনোৱাৰ চলি আছে। মা আৰু মই দুয়োগৰাকী মিলিয়ে বনাই আছোঁ। মাজে মাজে আমাৰ কথাও চলি আছে। এয়া কাঠআলু ফ্ৰাই হৈ আছে। মায়ে কাঠআলু ফ্ৰাই কৰি আছে আৰু ইফালে মই বনাই আছোঁ। এয়া হৈছে হাঁহৰ মাংসৰ অলপ ড্ৰাইকৈ বনোৱা হৈছে। এইখিনিও মায়ে বনাইছে, আলু আৰু পিঁয়াজ দি পেলাই, অন্য একো দিয়া নাই। এয়া চিতল মাছৰ জোল ইতিমধ্যে হৈ গৈছে আৰু বহুত বেছি সময় নাই। প্ৰায় দুইটা বস্তু হৈ গৈছে আৰু এইফালে হৈছে হাঁহৰ মাংসৰ জোল। এইখিনিও মায়ে কুকাৰত দিছে আৰু হৈ গৈছে প্ৰায়। কাঠআলু যিহেতু আমাৰ বেংগলোৰত পোৱা নাযায়, সেইকাৰণে কাঠআলু প্ৰথমতে আমি খাই লৈছোঁ। এইখিনি ভাতৰ লগত আছিলে, কিন্তু তাৰ আগতে আমি অলপ খালোৱেই। গতিকে বনোৱা সকলোখিনি হৈ গৈছে। এইখিনি হাঁহৰ মাংস ইমান ধুনীয়া হৈছে দেখিবলৈ। এয়া হৈছে কুহি মাছ অকণমান আছিলে, এইখিনি ফ্ৰাই। এয়া হাঁহৰ মাংসৰ জোল, এয়া কাঠআলু ফ্ৰাই, হাঁহৰ মাংস ড্ৰাই আৰু এয়া চিতল মাছৰ জোল। গতিকে আমাৰ মাঘ বিহুৰ উৰুকাৰ সকলোখিনি অলৰেডি হৈ গৈছে। এতিয়া আমি খাম আৰু। এয়া কেমেৰা ৰেডি কৰি আছোঁ। এয়া মায়ে সকলোকে ছাৰ্ভ কৰি আছে। হাঁহৰ মাংসৰ ড্ৰাইখিনি দিছে। আৰু মায়ে আচলতে সেইদিনা টিউজডে, মায়ে ননভেজ নাখায়, সেইকাৰণে মায়ে প্ৰথমতে চবকে দি লৈছে, তাৰপাছতহে ল'ব। আৰু ছাইডত যে দেখিছে, সেয়া হৈছে আমাৰ মামাৰ ছোৱালী, তাইও আছে। আচলতে এনেকুৱা অকেজনবোৰত সকলোৱে মিলি খোৱাৰ যিটো আনন্দ আছে, সেইটো আচলতে বুজাব নোৱাৰি। গতিকে এইবাৰ আমাৰ ব্ৰাদাৰ ইন লও আহিব নোৱাৰিলে, চাকৰিৰ ছুটি নাপালে, সেইকাৰণে তাই আহিছে, বহুত ভাল লাগিলে। গতিকে এনেকৈ আমি আমাৰ মাঘৰ বিহুৰ উৰুকাৰ ভোজ এনজয় কৰি আছোঁ।
এই মোমেণ্টবোৰ একচুৱেলি আমি বেংগলোৰত মিছ কৰা হয়। এনেকুৱা অকেজনত সকলো ফেমিলি মেম্বাৰ মিলি একেলগে খোৱা, আচলতে এইবোৰেই আচলতে মানুহৰ লাইফৰ আটাইতকৈ ভাল লগা মুহূৰ্ত বুলি মই ভাবোঁ। আৰু আমাৰ এনেদৰে মাঘৰ বিহুৰ উৰুকাৰ ভোজ আমি এনজয় কৰিলোঁ। আৰু শেষত এটা হাজবেণ্ডক যেতিয়া মই কেমেৰাটো অফ কৰিব কৈছোঁ, তেতিয়া হাজবেণ্ডৰ এটা এক্সপ্ৰেশ্যন দেখি মোৰ ইমান হাঁহি উঠিছে। যেতিয়া মই এডিটিং কৰিছোঁ তেতিয়াহে দেখিছোঁ, আৰু গতিকে এক্সপ্ৰেশ্যনটো মই কাটি নিদিলোঁ, একেবাৰে শেষত আছে এক্সপ্ৰেশ্যনটো, চাব কেনেকুৱা লাগিল। এয়াই আছিলে আজিৰ আমাৰ উৰুকাৰ ব্লগ। আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আকৌ এটা নতুন ব্লগ লৈ আহি আছোঁ, গতিকে তেতিয়ালৈকে বাই বাই।